IBPS POৰ ৰিক্ৰুটমেণ্ট আহি গ'ল 2026-ৰ। ইয়াৰ আপোনালোকৰ 6,715টা পোষ্ট আৰু তাত অনলাইন এপ্লাই হ'ব। অফলাইন নহয়, অনলাইন এপ্লাই হ'ব। আৰু IBPS মানে হ'ল ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক। মই এইটো ভিডিঅ'ত তাৰ বিষয়ে কথা পাতিম, কেনেকৈ এপ্লাই কৰিব লাগে, গোটেইখিনি ইন ডিটেইল ভিডিঅ'ত কথা পাতিম সেইটো ভিডিঅ'ত। আৰু যদি চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ'ছ আনি থাকোঁ। আৰু যদি ফেচবুকত চাইছে, প্লিজ পেজটো ফ'ল' কৰি লওক। এতিয়া চাওক, ইয়াত পষ্টটোৰ নাম কি, প্ৰবেশ্যনাৰী অফিচাৰ আৰু মেনেজমেণ্ট ট্ৰেইনিং। ইয়াৰ পোষ্ট কিমান আছে? পোষ্ট আছে 6,715টা পোষ্ট। তাৰ কোৱালিফিকেশ্যন কি লাগিব? কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেট লাগিব। এজ লিমিট কি? এজ লিমিট হ'ল 20ৰ পৰা 23 বছৰৰ ভিতৰত। আপোনালোকে যদি 20ৰ পৰা 23 বছৰৰ ভিতৰত তেতিয়াহ'লে আৰামত কৰিব পাৰিব। এপ্লিকেশ্যন ফি দিব লাগিব 850 টকা, কিন্তু 175 টকা ৰিজাৰ্ভ কেটেগৰিজৰ কাৰণে, আৰু নৰ্মেলৰ কাৰণে 850 টকা। ইয়াৰ পিছত আহিল ষ্টাৰ্ট ডেট কেতিয়া হৈছে, 1 জুলাইৰ পৰা অনলাইন আৰম্ভ হৈছে, আৰু লাষ্ট ডেটটো হৈ গ'ল 21 জুলাই। হয়, 21 জুলাই আগত আপোনালোকৰ এইটো ফৰ্ম ফিল আপ কমপ্লিট কৰিব লাগিব। ইয়াৰ পিছত দিয়া আছে যে IBPSৰ কি, মই কিন্তু ইয়াৰ বিষয়ে অলৰেডি মই ভিডিঅ'টোত ধুনীয়াকৈ কথা পাতিমেই, সেইকাৰণে ইমান বুজিবলগীয়া কথা নাই, মেইন কথাখিনি জানিলোঁ। ইয়াৰ পিছত আহিল যে আপোনালোকৰ এডভাৰটাইজমেণ্টৰ এই নম্বৰটো ইম্পৰ্টেণ্ট, পিছত এইটো ৰাখি থ'ব। পে স্কেল কি? পে স্কেল গোটেইখিনি ইয়াত দিয়া আছে, ভালকৈ আপুনি ইয়াত চাই ল'ব পাৰিব। ইয়াৰ পৰা বেংক ৱাইজ ভেকেঞ্চি কি কি আছে এতিয়া চাওক। বেংক অফ বৰোদাৰ 1900 ভেকেঞ্চি আহিছে। তেনেকৈ বেংক অফ ইণ্ডিয়াৰ 500, বেংক অফ মহাৰাষ্ট্ৰ 1100, কানাড়া বেংকৰ 1500, চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া 500, ইণ্ডিয়ান অভাৰচী বেংক তাৰ 550। ইণ্ডিয়ান অভাৰচী বেংকৰ ওপৰতো মই এটা ভিডিঅ' বনাই থোৱা আছে, যদি চোৱা নাই আপুনি চাব পাৰিব, ডিছক্ৰিপশ্যনত মই লিংক দি দিম। তাৰপিছত পাঞ্জাৱ নেশ্যনেল বেংকৰ 504 আৰু পাঞ্জাৱ এছিয়ান বেংকৰ 161, মানে টোটেল 6,715 পোষ্ট। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে IBPS PO বা MT ৰিক্ৰুটমেণ্টৰ? এজ লিমিট আপোনালোকৰ 20ৰ পৰা 30, মই যেনেকৈ ক'লোৱে, মানে 1 জুলাই 2026, আৰু আপোনালোকে জন্ম হ'ব লাগিব 2 জুলাই 1996ৰ পৰা 1 জুলাই 2026ৰ ভিতৰত। তেতিয়াহ'লে ইয়াৰ SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD কাৰণে 10 বছৰ, এক্স চাৰ্ভিচমেনৰ কাৰণে 5 years আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিয়া আছে, যেনেকৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব যিকোনো এটা ডিগ্ৰী মানে ডিচিপ্লিনৰ পৰা, আৰু এখন ভেলিড মাৰ্কশ্বিট লাগিব, যেনে ডিগ্ৰী পাছ কৰা। সেইটো অৱশ্যে থাকিবই আপোনালোকৰ হাতত, তথাপিও ইয়াত দিয়া আছে। তেতিয়া ইয়াৰ পিছত আহি গ'ল এপ্লিকেশ্যন ফি। এপ্লিকেশ্যন ST SC আৰু বিকলাংগৰ কাৰণে 175, আদাৰ্ছৰ কাৰণে 850। আদাৰ্ছ মানে আপোনালোকৰ জেনেৰেলে হওক বা OBC হওক, সকলোৰে কাৰণে 850। বাকী এনেই ST SC আৰু ST SC আৰু PWD কাৰণে, মানে বিকলাংগৰ কাৰণে 175। পে'মেণ্ট মোড কি? এইটো ডেবিট কাৰ্ড বা UPI এনেকৈ কৰিব পাৰিব। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, মোক কণ্টেক্ট কৰিলে হ'ল, এইটো মোৰ ফোন নম্বৰ, ইয়াত মই ধুনীয়াকৈ আপোনালোকক এপ্লাই কৰি দিম। ইয়াৰ পিছত আহি গ'ল কেনেকৈ এপ্লাই কৰিব লাগে, কাৰণ মই এইটোৱে কৈছোঁ যে আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, মোক কণ্টেক্ট কৰিলে হ'ল, কাৰণ ইয়াত এপ্লাই কৰোঁতে বহুত বেছি সাৱধান হ'ব লাগে। ইম্পৰ্টেণ্ট ডেটছখিনি দিয়া আছে, যে ষ্টাৰ্টিং অফ ডেট কেতিয়া হৈছে 1 জুলাই, লাষ্ট ডেটটো হ'ল 21 জুলাই। ডেট অফ ডাউনলোড বা কল লেটাৰ, সেইটো এক্সামৰ প্ৰিলিমছৰ, তাৰ আগষ্ট 2026। ডেট অফ এক্সামিনেশ্যন আগষ্টতে হ'ব। ডেট অফ ডিক্লেৰেশ্যন সেইটো ছেপ্টেম্বৰত হ'ব, মানে প্ৰিলিমছৰ ৰিজাল্ট। আৰু কল লেটাৰ, মেইনছৰ কল লেটাৰ আহিব আপোনালোকৰ ছেপ্টেম্বৰত। তাৰপিছত মেইনছৰ এক্সাম হ'ব অক্টোবৰত। তাৰপিছত আপোনাৰ তাৰ ৰিজাল্ট দিব নৱেম্বৰত। পাৰ্চনেলিটি টেষ্ট হ'ব নৱেম্বৰত। কণ্ডাক্ট ইণ্টাৰভিউ হ'ব নৱেম্বৰ ডিচেম্বৰ। আৰু ডেট অফ প্ৰভিজনেল এলটমেণ্ট লিষ্টখন হ'ব জানুৱাৰী 2027। ইয়াৰ চিলেবাছ কি আছে চাওক। চিলেবাছখন ইংলিছৰ আহিব 23টা কুৱেশ্যন, 23 মাৰ্কৰ, টাইম দিব 20 মিনিট। তেনেকৈ কুৱান্টিটেটিভ এপ্টিটিউডৰ 35 কুৱেশ্যন, মাৰ্কছ 30, ৰিজনিং এবিলিটি 35, মাৰ্কছ 40, আৰু টোটেল হ'ব 100 মাৰ্কছ, আৰু 100 পাৰিলে 1 ঘণ্টা টাইম দিব, 60 মিনিট। তেনেকৈ মেইনছৰ কাৰণে সেইটো হ'ল প্ৰিলিমছৰ। এইটো মেইনছৰ কাৰণে এনেকৈ আহিব, মেইনছৰ ৰিজনিং 40 কুৱেশ্যনছ আৰু 60 মাৰ্ক। তাৰপিছত জেনেৰেল ইকনমি, বেংকিং এৱাৰনেছ, ডিজিটেল ফাইনেন্সিং এৱাৰনেছ ইনক্লুডিং RBI এণ্ড চাৰ্কুলাৰ, তাত আকৌ 50 মাৰ্কছৰ 50 কুৱেশ্যন আহিব আৰু 60 মাৰ্কছ দিব। তাত টাইম থাকিব 35, ওপৰত থাকিব 45 মিনিটছ এইখিনিৰ কাৰণে। ৰিজনিঙৰ কাৰণে 45 মিনিটছ, আৰু বেংকিং এইখিনিৰ কাৰণে আপোনাৰ 35 মিনিটছ। ইয়াৰ পিছত আহি গ'ল ইংলিছ লেংগুৱেজৰ কাৰণে 40 কুৱেশ্যন থাকিব, 20 মাৰ্কছ, তাৰ 35 মিনিট। তেনেকৈ ডাটা এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যনৰ কাৰণে 40 কুৱেশ্যন আৰু 60 মিনিট, তাত থাকিব 45 মিনিট, 60 মাৰ্কছ, তাত থাকিব 45 মিনিট। তেনেকৈ টোটেল থাকিব 170 কুৱেশ্যনছ, 200 মাৰ্কছ, আৰু 160 মিনিটছ। তাত ডেছক্ৰিপটিভ পেপাৰ, তাত essay এণ্ড কম্প্ৰিহেনচিভ, তাত দুটা কুৱেশ্যন থাকিব, 25 মাৰ্কৰ, আধা ঘণ্টীয়া। তেতিয়াহ'লে ভিডিঅ'টো ইমানেই। যদি চেনেলটো নতুন, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি ভিডিঅ'টো অকণমান যদি হেল্পফুল যেন লাগিল, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু ভিডিঅ'টো এবাৰ লাইক কৰিব, আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি লওক। তেতিয়াহ'লে মই দেৱজিত শইকীয়া, চাইনিং অফ।